সুপ্ৰভাত মোৰ সকলো বন্ধু বান্ধৱীলৈ। আজি আমাৰ গাঁৱৰ পৰা প্ৰায় 20জনমান লোক হ'ব এটা ভ্ৰমণ আয়োজন কৰা হৈছে সুদূৰ পৰশুৰাম কুণ্ডলৈ। পৰশুৰাম কুণ্ডলৈ প্ৰায় ডিষ্টেঞ্চ আমাৰ ইয়াৰ পৰা 600-650মান কিলোমিটাৰমান হ'ব। তো ভ্ৰমণটো অলপ দীঘলীয়া হ'ব, 3দিনীয়া হ'ব। তো মই ভালকৈ অলপ ভিডিঅ'টো কৰিবলৈ চেষ্টা কৰিম। প্ৰথম এনেকুৱা ভ্লগ হ'ব আৰু ডাঙৰ ভ্লগ। মই পাৰ্ট 1 পাৰ্ট 2 কৰিবলৈ দুটা পাৰ্ট কৰিবলৈ চেষ্টা কৰিম, নহ'লে অলপ ডাঙৰ হৈ যাব ভিডিঅ'টো। যিহেতু 3দিনীয়া ভ্ৰমণ, তো পাৰ্ট 1 পাৰ্ট 2 এনেকৈ কৰিবলৈ চেষ্টা কৰিম। অলপ এতিয়া আমি সকলোৱে আমাৰ মানুহ গোটেইকেইটা আছে নহয়। এতিয়া ৰাতিপুৱা 6:30 বাজিছে আৰু আমাৰ গাড়ী আহি পালেহি। এতিয়া আমাৰ বস্তুবোৰ উঠাই ৰখা আছে, বেডিংবোৰ উঠোৱা আছে। বাকী মানুহসকল ভাল লাগিছে, এতিয়া আমি উঠিছোঁ। যাত্ৰা আৰম্ভ কৰিবলৈ হৈছে। 7টাৰ পৰা আমি আৰম্ভ কৰিম যাত্ৰা। এতিয়া যাবলৈ ৰেডি, মানে আমি সাজি কাচি পূৰা একদম ৰেডি হৈ গৈছোঁ। যাম এতিয়া আমি। আমাৰ গাড়ী এৰিলে, আমি এতিয়া আহি আছোঁ বৰ্তমান নগাঁও পাৰ হৈ আহিছোঁ। আৰু অলপ আমাৰ গাড়ীখন মানে নগাঁৱৰ পৰা ভিতৰলৈকে সোমাই দিলে। নিজৰ ফালে যাওঁ আমি, মানে লাওখোৱা অভয়াৰণ্য তুলি উঠিলোঁ। তাৰপিছত আমি কলিয়াবৰ ফালে যাম। যোনটো কমাই লওঁ আৰু যোনবোৰ আছে সকল আমি আহি এতিয়া কাজিৰঙা সোমাইছোঁ। আৰু এতিয়া লিখা আছে এনিমেল ছেফটি। বলক ভিডিঅ'টো চাই গৈ থাকক। আনিলে হ'ল আৰু এইটো লাগে বাহিৰত। বন্ধুসকল, এতিয়া আমি আহি কহৰা পাইছোঁহি। এতিয়া গাড়ীৰ পৰা নামিছোঁ অকণমান চাহ খাম বুলি। সকলো নামিছে। এতিয়া এখন আমাৰ গাড়ীখন মানুহ অলপ নামিছে, অলপ নামা নাই। যাব সকলো, অলপ চাহ খাম, চাহ একাপ খাম। এতিয়া সময় হৈছে 10:51, 11টা বাজিব এতিয়া। ঠিক আছে বন্ধুসকল, আমি আগুৱাই গৈ থাকিম, পিছত আৰু এনেকৈ ভিডিঅ' কৰিম। ঠিক আছে, ব'লক ভিডিঅ'টো চাই গৈ থাকোঁ। এতিয়া আমি আহি ক'ৰ পাইছোঁহি নেজানো, ক'ৰ পাইছোঁ, পোষ্টাৰে দেখা নাই ক'তো। ব'লক গৈ থাকোঁ তেওঁ। আজি ৰাতিপুৱা মানে আমি গাড়ীত উঠাৰ পৰাই বৰষুণেই পৰি আছে। এতিয়া নগাঁও পাৰ হৈ আহিলোঁ, কলিয়াবৰ পালোঁহি, কাজিৰঙা পাৰ হৈ আহিলোঁ। বৰষুণ এৰাই নাই, পৰি আছে এতিয়ালৈ। বন্ধুসকল, বতৰটো চাই কওকচোন বাৰু এতিয়া সময় কিমান হৈছে, কেইটা বাজিছে? নিশ্চয় নোৱাৰিব। এতিয়া প্ৰায় 2:30 বাজিছে, কিন্তু বতৰটো চাওকচোন, এতিয়াও প্ৰায় ৰাতিপুৱা 6 বজাত নিচিনাই লাগি আছে। মজা। কি ভাত খাইছে? আমাৰ মানুহখিনি এতিয়া আহিছে ভাত খাবলৈ। হোটেলত সোমাইছে আৰু চবেই ভাত খাইছে। সুন্দৰ। চাফাই দিলা, চাফাই দিলে। মই ভাত নাখাওঁ, ভাল নালাগে। মই কিবা কিবি খালোঁ আৰু
পৰঠা তাতে খাইছিলোঁ, তাৰপিছত ইয়াতে আকৌ কিবা মিঠাই চিঠাই খালোঁ হৈ গ'ল আৰু। বন্ধুসকল আমি এতিয়া মৰাণ পাইছোঁ, মৰাণ সোমাইছোঁ আৰু বজাৰ হৈ আছে, বজাৰ বহি আছে, গাড়ী মটৰ বহুত লাহে লাহে গৈছে আমাৰ গাড়ী। ব'লক সকলোৱে চাই চাই গৈ থাকক ভিডিঅ'টো। আমি মানে এতিয়া য'ত গৈ আছোঁ পৰশুৰাম কুণ্ড, আমি অসম বৰ্ডাৰ পাৰ হৈ অৰুণাচল বৰ্ডাৰ সোমাব লাগিব। অৰুণাচল বৰ্ডাৰৰ পৰা প্ৰায় 120 কিলোমিটাৰমান মানে ভিতৰত সোমাই যাব লাগিব। বহুত দূৰ হয় ৰাস্তা বা গোটেই জাৰ্ণিটো, তো ভাল লাগিব বুলি আশা কৰিলোঁ। চাই গৈ থাকক ভিডিঅ'টো, বহুত ভাল লাগিব। আগতে এনেকৈ অহা নাই ইমান দূৰ যাত্ৰা, প্ৰথম। তো চাই গৈ থাকক, ভাল লাগিব চাগে। গুগলত কি দলং ক'ত যাম চাই আছোঁ। লেফ্ট অঁ বন্ধুসকল, এতিয়া ৰাতি প্ৰায় 8 বাজিছে। আমাৰ গাড়ী গৈ আছে। এতিয়া আমি তিনিচুকীয়া টাউন পাইছোঁহি আৰু আমি ৰূপাইলৈ যাম। ৰূপাইতে আমাৰ চিনাকি মানুহ ঘৰ আছে, আমি তাতে ৰাতিটো থকাৰ ব্যৱস্থা কৰিছোঁ, তাতে থকা হ'ব। বাকী এতিয়া ৰাতি হৈছে যেন মানে ৰাস্তাবোৰ অলপ খেলি মেলি হৈছে, গুগল মেপ লগাই লৈছোঁ, ধুনীয়াকৈ আমি এতিয়া গৈ আছোঁ বৰাবৰ। ৰাতিটো যেনে তেনে কটালোঁ ঠাণ্ডাতে কবি কবি। পাছত এতিয়া ৰাতিপুৱা উঠিলোঁ আমি, এতিয়া যাত্ৰা আৰম্ভ কৰিম। সুপ্ৰভাত মোৰ বন্ধু বান্ধৱীসকল। এতিয়া আমি গাড়ীত উঠিলোঁ, আহি পেলাই এতিয়া আমি অৰুণাচল বৰ্ডাৰ পাইছোঁহি। গাড়ীবোৰে আৰু ৰখি আছে। আমি গাড়ীৰ পৰা নামিছোঁ। এতিয়া অলপ চাহ খাম, নহ'লে কিবা পাছ চেক কৰি আছে, সকলো গাড়ীবোৰ ৰখি আছে। গাড়ী এইখিনি আমাৰ মানুহখিনি। আমি এতিয়া অৰুণাচল বৰ্ডাৰত পাছ চেক কৰালোঁ, এতিয়া আহি আছোঁ আগলৈ।
গান শুনক আৰু ভিউ চাওক, কি মজা ভিউ আহিছে। অ' মাই জোক। ইয়াতে এনেকুৱা ঠাণ্ডা নহয়, ইয়াত 7 ডিগ্ৰী চেলচিয়াছ 8 ডিগ্ৰী চেলচিয়াছ এনেকৈ মাৰিছে। এতিয়া চাওক ডাৱৰ আহি একদম মানে পাহাৰত লাগি আছে পুৰা। কি মজা আমি গৈ আছোঁ এতিয়া পৰশুৰাম কুণ্ড পামগৈ আৰু এই পাহাৰটো পাৰ হ'লে পামগৈ আৰু বেছি দূৰ নাই। এই এখনে গান্ধীবৈ এখন গান্ধীবৈ পলাশপুৰী যাত্ৰা এখন গান্ধীবৈ গাড়ীখন বন্ধুসকল, আমি আহি এতিয়া পাই গ'লোহি পৰশুৰাম কুণ্ড। বাহ কি জেগা, চাওক চাওক গোটেইবোৰ চাওক, কি মজা লাগিছে। এতিয়া আমি গৈ আছোঁ খোজকাঢ়ি পৰশুৰাম কুণ্ড প্ৰথম মন্দিৰটো যাম, পাছত যাম পৰশুৰাম কুণ্ডত যাম, তাতে স্নান কৰিব সকলোৱে। বন্ধুসকল ইয়াতে এনেকুৱা বতাহ, মানে আপুনি চিধা খাৰা হৈ ৰখি থাকিব নোৱাৰিব। ফটোখন দেখি আছে আপোনালোকে গম পাইছে কেনেকুৱা বতাহ মানে। তো বন্ধুসকল আজি ভিডিঅ'টো বহুত দীঘল হৈ গৈছে, তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব লাগিব পাৰ্ট 1টো। ছেকেণ্ড পাৰ্টটো আহিব অতি সোনকালে। যদি আপুনি আমাৰ চেনেলত নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। ভাল লাগিছে এনেকুৱা ঠাই মানে দেখাটো নাই, আহিছোঁ কিন্তু এনেকুৱা সৰু সুৰা জেগা দেখিছোঁ। আজি এনেকুৱা জেগা দেখি ভাল লাগিছে। এনেকুৱা লাগিছে ইয়াতে মানে ৰেগুলাৰ থাকি যাওঁ পাৰ্মানেণ্ট মাটি দেখো কিনি এনেকুৱা জেগা মানে এৰি কোনে যাব বিচাৰিব এনেকুৱা জেগা। বহুত ভাল লাগিল মোৰ লগৰজনৰ কথা শুনি।